আনি দিম কৈছিলা ক'তা নানিলা যে দিয়া আকৌ নতুন কাপোৰ তোমাৰ কাপোৰ আনিলো নহয় তুমি যি যি পছন্দ কৰিছিলা সকলোখিনি আনি দিছো তোমাক এইকেইযোৰ কাপোৰে বৰ ধুনীয়া লাগিব লোৱা লোৱা পিন্ধি পিন্ধি চোৱাগে ইমান ধুনীয়া লাগিছে ৰংকেইটা ইমান ধুনীয়া ধুনীয়া মোৰ গাত যে বৰ ভাল লাগিব এনেও মই দেখিবলৈ বহুত ধুনীয়া তই ইয়াত কি কৰিছ তোৰ ৰুমকেইটা চাফা কৰিব কোৱা হৈছিলে নহয় আৰু কাপোৰখিনি কোনে ধুব সেইখিনি মই ধুম নেকি যা যা কাম নকৰি ইয়াত তাই কথা শুনি আছেহি মা ভণ্টি ইমান ধুনীয়া ধুনীয়া কাপোৰ আনি দিছা মোৰ কাৰণে নানিলা নেকি ইমান ধুনীয়া ধুনীয়া কাপোৰ মোৰো পিন্ধিব মন যায় কেতিয়াবা নিজৰ চেহেৰাটো কোনোবা দিনা চাইছেনে ভালকৈ আইনাত দেখা ধুনীয়া হ'লেতো কথাই নাছিলে তোৰ গাত এনেকুৱা কাপোৰেই সাজিব ইমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধিবলৈ তোৰ চেহেৰা তেনেকুৱা হ'ব লাগিব মালৈ আজি বৰ মনত পৰিছে মা থকা হ'লে মই এনেকুৱা কষ্ট নাপালোৱে হয় দেউতাও যদি এইকেইদিন ঘৰত থকা হ'লে তেতিয়া মোক মাহীমাই এনেকৈ কষ্ট নিদিলে হয় দেউতা তুমি ঘৰলৈ কেতিয়া আহিবা জানো ইমান দিন কৰিছাগে মা থকা হ'লে মই ভালকৈ খাবও পালোঁ হয় আৰু ভালকৈ শুবও পালোঁ হয় এতিয়া মাহীমাইতো মোৰ বিচনা শুবই নিদিয়ে মজিয়াতে শুবলৈ কৈছে দেউতাৰ বেমাৰটো বাঢ়ি গৈছে চিকিৎসা কৰিবলৈ মাহীমাই টকা পইচা নিদিয়াই হ'ল এতিয়া এনেকৈ থাকিলে দেউতা ভালেই নহ'বচোন কি কৰোঁ মই জুলি ইয়াত ৰৈ থাকি কি কৰি আছ বাকী কামবোৰ কোনে কৰিব কি কৈছিলোঁ মই কাপোৰখিনি সোনকালে ধুই আজৰি হ'ব কৈছিলোঁ নে মা আজি তুমি যিখিনি কাপোৰ মোক ধুবলৈ দিছা সেই কাপোৰখিনি কালি ধুই গৈছোঁ আকৌ একেখিনি কাপোৰে ধুম নেকি সেইখিনি কাপোৰ চাফা হৈ আছে কালি ধোৱা কাপোৰখিনি কোনেও পিন্ধাও নাই আকৌ সেইখিনি আজি নুধুলেতো হয় আজিকালি তোৰ মুখখন বেছি চলিব ধৰিছে যি কৈছোঁ সেইটো কৰ মা মই একো ভুল কোৱা নাই ধোৱা কাপোৰখিনি আকৌ ধুব নালাগে নহয় সেই কথাটোহে কৈছোঁ আৰু তোমালোকৰ ৰুমটো কালি চাফা কৰি গৈছোঁ আৰু সেইটো মচিলোঁ আকৌ আজি একেটা ৰুমকে চাফা কৰিবলৈ কিনো থাকিলে ছোৱালীজনী বৰ কষ্ট হৈছে মই কাম কৰিব নোৱাৰাৰ পৰা মাহীমাকে তাইক বৰ কষ্ট দিছে তাই এতিয়া দিনে নিশাই কষ্ট কৰিবলগীয়া হৈছে আৰু এজনী ছোৱালী তাইকতো আলাসতে ৰাখিছে মাজনী তোমাৰ বৰ কষ্ট হৈছে নহয় জানো মাহীমাৰাই সদায় অত্যাচাৰ চলাইছে সকলো দেখিও মই এতিয়া একো কৰিব নোৱাৰোঁ কাৰণ মোৰ নিজৰ শৰীৰেই ঠিক নাই দেউতা তুমি একো চিন্তা নকৰিবা মই কষ্ট বুলি ভবাই নাই এইবোৰতো সদায় কৰিবই লাগিব এইবোৰ নিজৰ কাম বুলি ভাবিয়ে কৰিছোঁ আৰু মই ভাবিছোঁ ক'ৰবাত কাম কৰিবলৈ ওলাই যাম তেতিয়া তোমাৰ চিকিৎসা ভালকৈ কৰিব পাৰিম নহ'লে তুমি এনেকৈ থাকিলে তোমাৰ শৰীৰ কেতিয়াও ভাল নহয়গৈ কাৰণ মাহীমাইতো তোমাৰ খৰচ পাতি দিবলৈ বাদেই দিলে আৰু এতিয়া যদি মই কাম নকৰোঁ তেনেহ'লে তোমাৰ বেমাৰ কেতিয়াও ভাল নহ'ব ঠিকেই ভাবিছা বাপেক জীয়েকে ঠিকেই কথা পাতিছা সঠিক সিদ্ধান্তই লৈছা তুমি এনেকৈ ঘৰত থাকিলে নহ'ব তুমি কাইলৈৰ পৰা বাহিৰলৈ কাম কৰিবলৈ ওলাই যাবা আৰু তুমি সেই উপাৰ্জনৰ কিবা এটা অংশ মোৰ হাতত দিলেহে তুমি এইখন ঘৰত থাকিব পাবা নহ'লে তুমি এইখন ঘৰৰ পৰা বাহিৰ হ'ব লাগিব আৰু তুমি ভাল চাকৰণী হ'ব পাৰিবা যিহেতু ঘৰৰ সকলো কাম বন ভালকৈ জানাই সেইকাৰণে তুমি কোনোবা সম্ভ্ৰান্ত ঘৰৰ পৰিয়ালৰ কাম কৰিবলৈ তুমি কাইলৈৰ পৰাই সাজু হোৱা তেতিয়া ভাল উপাৰ্জন কৰিব পাৰিবা নৰ্মদা তোমাৰ বেয়া লগা নাই এনেকৈ জুলিক কথাষাৰ ক'বলৈ এটা কাম নকৰা কিয় তোমাৰ নিজৰ ছোৱালীজনীক তেনেকৈ কাম কৰিবলৈ পঠাই দিয়া মোৰ ছোৱালীজনীয়ে সেইবোৰ কাম কৰিব নোৱাৰে তাই উচ্চ পদৰ কাম কৰিব আৰু সেইখিনি গুণৰ অধিকাৰী মাজনী কোনো দৰকাৰ নাই মাহীমাৰাই ক'লেই হ'ব নেকি তুমি লোকৰ ঘৰত চাকৰণী হ'বগৈ নোৱাৰা নাই দেউতা মই উপাৰ্জন কৰিব বিচাৰোঁ আৰু
এনেকৈ থাকিলে নহ'ব। তোমাৰ চিকিৎসাৰ কথাও আছে, আৰু ময়ো নিজে উপাৰ্জন কৰি নিজৰ উপাৰ্জনৰ টকাৰে চলিব বিচাৰোঁ। মাহীমাৰ লগত আৰু কিমান দিন এনেকৈ থাকিম। সেইকাৰণে কাম সৰু হ'লেও মই কাইলৈৰ পৰা কামলৈ ওলাই যাম। চাকৰণি হ'লেও কিবা এটাতো কৰিব পাৰিম। একো নাই, সকলো কাম মই জানো আৰু কৰিব পাৰিম। পৰিশ্ৰম কৰিলেহে ফল পাম। আৰু তুমিয়েতো শিকাইছিলা, জীৱনত যিকোনো কামলৈ ভয় কৰিব নালাগে আৰু এলেহুৱা হ'ব নালাগে। সদায় কষ্ট কৰি যাব লাগে, তেতিয়া এদিন নিশ্চয় ফল পায়। হ'ব মাজনী, তুমি যি ভাবিছা ঠিকেই ভাবিছা। কাইলৈৰ পৰা ঠিক আছে, তুমি কাম কৰিবলৈ ওলাই যাবা। মোৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে। মাজনী, মাহীমাই চাগে আজি একো খাবকৈ নিদিলে তোমাক। খালী পেটেৰে আজি ওলাইছা। তুমি সফল হোৱা, আৰু সদায় এটা কথা মনত ৰাখিবা, কেতিয়াও কামলৈ ভয় নকৰিবা। যিয়ে কাম নকৰা সকলো ভালকৈ কৰিবা, আৰু সদায় সৎ পথত থাকিবা। আৰু কোনোবাই যদি কেতিয়াবা সহায় বিচাৰে, কেতিয়াও নকৰাকৈ নাথাকিবা। হ'ব দেউতা, তুমি একো চিন্তা নকৰিবা। মই অতি সোনকালেই উভতি আহিম, আৰু তাৰপিছতে তোমাৰ চিকিৎসা কৰিম। তোমাৰ কথাকেইটা মই সদায় মনত ৰাখিম। মই সদায় পৰিশ্ৰম কৰি যাম, আৰু সদায় সৎ পথত কাম কৰি যাম। আহোঁ দিয়া। এতিয়াহে শান্তি লাগিছে। এইজনীক যে ঘৰৰ পৰা উলিয়াই পঠিয়াব পাৰিলোঁ। এতিয়া তাই ক'ত কাম বিচাৰি পাব? কিন্তু তাই কাম বিচাৰি থাকিব, কাম নোপোৱালৈকে ঘৰলৈ উভতিও নাহে। কাৰণ দেউতাকৰ চিকিৎসাৰ কাৰণে বহু টকা লাগিব। দুঘৰত সোমালোঁ, কিন্তু মোক কোনেও কাম দিয়া নাই। মই কাম বিচাৰি নাপাম নেকি? কাম নাপালে মই কেনেকৈ উপাৰ্জন কৰিম? আৰু উপাৰ্জন কৰিব নোৱাৰিলে দেউতাৰ চিকিৎসা মই কেনেকৈ কৰিম? হে প্ৰভু, মোক চকু মেলি চোৱা। মই যি কাম হ'লেও কৰিব পাৰিম, পৰিশ্ৰম কৰিব পাৰিম মই। নাই, মই কিয় কান্দিছোঁ? মাত্ৰ দুঘৰতহে গৈছোঁ, আৰু বহুত মানুহ আছে। বহুত ধনী ধনী মানুহৰ ঘৰ আছে। মই সিহঁতৰ ঘৰতো কাম বিচাৰি যাম, নিশ্চয় মই পাম। দেউতাই কোৱা কথাকেইটা মই মনত ৰাখিবই লাগিব। মই হাৰ মানিলে নহ'ব, আগুৱাই যাওঁ এতিয়া। সফল হ'বই লাগিব। মাহীমাৰ অত্যাচাৰৰ পৰা মই ৰক্ষা পাবই লাগিব। মা, আজি মোৰ পচন্দৰ আহাৰবোৰ বনাবাচোন, বহুদিন খোৱা নাই। ব'লা, এতিয়া তাই নাই নহয়, ভালেই হ'ব। সেইজনী থাকিলে বৰ অশান্তি।